নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আহিছোঁ বগীবিললৈ। মানে আজি ঘৰৰ ফেমিলি নহয়, আজি আমাৰ ইউটিউব ফেমিলি, মানে ইউটিউবৰ আমাৰ যিমানবিলাক বন্ধু বান্ধৱী আছিলে আমি সকলো কথা পাতি আছিলোঁ যে আমি এদিন আহিম, এনেকৈ ফূৰ্তি এটা কৰিম। আজি সকলোবিলাক আহিছোঁ। আমি ডিব্ৰুগড়ৰ পৰা আহিছে, নিতাই পুখুৰীৰ পৰা আহিছে আৰু দূৰৰ সকলোৱে মিলিছোঁ আজি বগীবিলত। ইয়াতে পিকনিক এটা হ'ব। এয়া মোৰ গাড়ীত আহিলোঁ, আমি 4জনমান আহিলোঁ আৰু বেলেগকৈ আহি আছে। আৰু এতিয়া মই সকলোকে চিনাকি কৰাই দিম। আৰু এই আমাৰ পিকনিক প্লেচটো পালোহি। আমি সকলোৱে মানে যুঁজা কৰিছোঁ আৰু জেগাডোখৰ ল'বলৈ, আৰু বহুতখিনি আহিও পোৱাহি নাই, কিন্তু আমি প্ৰথমে যোনবিলাক আহি পালোহি সেইখিনি আমি জেগাটো চাই লৈছোঁ কোনডোখৰত ভাল হ'ব। আমাৰ বহুত দেৰি হ'ল আহোঁতে, যিহেতু মানে খেলি মেলি হৈছে আৰু এই প্ৰথম কাপ চাহ খাব লৈছোঁ আৰু সকলোকে মই চিনাকি কৰা আছোঁ বাৰু দেই। যেতিয়া সকলোখিনি আয়োজন কৰা হৈছে আৰু এতিয়া আমি ভিডিঅ'ত লগাইছোঁ। এইফালে আমাৰ দীপ্তি, মেইন মানুহ মোৰ পুৰণা বান্ধৱী একেবাৰে, আৰু দীপ্তিৰ কাৰণে আজি আহিছোঁ আৰু তাই কোৱাৰ কাৰণে আহিলোঁ। বিৰাট ফূৰ্তি লাগিছে, গোটেইখিনি লগ পাই পিনি ভাল লাগিছে। আৰু দেখাই আছোঁ একদম পুৰা সম্পূৰ্ণ দেখাম, খানা এয়া বনাই আছে। আজিলৈ তেন্তে ভিডিঅ'টো চাই যাওক কেনেকুৱা হয়। আৰু এয়া হ'ল আমাৰ এইফালে ভাইটি পেগু ঢকুৱাখানাৰ পৰা আহিছে। কেনেকুৱা লাগিছে বগীবিলত আহি? দাদাকো আমি সদায় হোৱাটছআপতে, ইউটিউবতে, আমি ফেচবুকতে লগ পাই থাকোঁ। চ' ফাইনেলি আজি বগীবিল ব্ৰিজৰ তলত লগ পাইছোঁ, যিহেতু আমি নতুন বছৰ হিচাপত এখন খানা আয়োজন কৰিছোঁ। চ' চবকে লগ পাই ভাল লাগিল। আৰু যিকেইটা নাহিলে চ' আপোনাক নকৰিব আৰু চাই থাকিব। আপোনালোক নেক্সটবাৰ আকৌ লগ পাম। যদি আপোনালোক আহিলেহেঁতেন বহুত ভাল লাগিলে হয়। সেয়াই আৰু দাদাকো লগ পাই ভাল লাগিল, কিন্তু ময়ে ফাৰ্ষ্টত আহিছিলোঁ, আকৌ ময়ে লাষ্টত বিচাৰি আনিবলগীয়া হৈছে। মানে আচলতে জেগাটো চিনি পোৱা নাই, ইয়াত ব্ৰিজৰ তলত বুলি কৈছিলোঁ, কিন্তু অলপ খেলি মেলি হোৱাৰ কাৰণে লাষ্টত পাইছে। একো নাই, ভাল লাগিল। এতিয়া আমি চাহ তাহ খালোঁ আৰু ভিডিঅ'টো আগলৈ আৰু চাই যাওক, আৰু বহুত আছে, সকলোকে এটা এটাকৈ চিনাকি কৰাই দিম। আৰু দীপ্তি আৰু পেগুক লগ কৰালোঁ। এইবাৰ আমাৰ কেশৱ দাক লগ কৰি আছোঁ। নমস্কাৰ, আমাৰ গোহাঁই দাক আপোনালোকে মৰম দিব। আজি ডিব্ৰুগড় বগীবিলত আমি একেলগে নতুন বছৰৰ প্ৰথম দেওবাৰ পিকনিক খাইছোঁ, বনভোজ। গতিকে আমি আন্তৰিকতা আগবাঢ়িছোঁ, আপোনালোকে অলপ মৰম দিব। মোৰ ফ্ল'বিলাকে ফ্ল' কৰি দিব, ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু গোহাঁইবিলাক মোলৈ কৰি দিব। আৰু মোৰ চেনেলৰ আপোনালোকেও কেশৱ কুমাৰ শইকীয়া বুলি আছে, আপোনালোকে চাই দিব। ভালে গ'লে থাকিব সদায়। আৰু অলপ কপিৰাইট লাগিব বুলি ভিডিঅ'টো মানে শ্বৰ্টকৈ বনাইছোঁ দেই। আৰু এতিয়া আমাৰ ভাত পানী বনাবলৈ ৰেডি হৈছোঁ আৰু এতিয়া আমাৰ ডান্স ষ্টাৰ্ট হৈছে আৰু আমাৰ গোহাঁইদা কাম কৰি আছে চব। বনাবও লাগিব। টাইমটো চাব, কেইটা বাজিলে? মাংস কেইটা বজাত দিছে আপুনি? গৈ না টাইমটো কৈ দিয়ক। মানে আপোনাক কৈছোঁ বহিটো মোৰ চাৰ্জ নিদিলোঁ, শেষ কৰি দিলে। গজব বেজতি। এতিয়া 2টা বাজিছে। আমাৰ গোহাঁইদাই এতিয়া মাংস লোকে খাই চেছ কৰিলে। কৰিলে আমি তেল দিছেহে এতিয়া। এয়া তেল দিছোহে, গৰম হ'ব আছে। এতিয়া আমি অলপ আহিলোঁ এই ৰেষ্টুৰেণ্টখনলৈ। ভিতৰত কি আছে ন চাওঁচোন। ত' গাইছ, এনেকুৱা মানে সদায় মানুহৰ বেছি হৈ গৈ আছে। আজি আৰু জেগা নাইকিয়াই হ'ল। আমি সেইদিনাখন ভিডিঅ'টো দেখিছিলে, তাত কমেই আছিলে নেকি, আজি আৰু বেছি মানে, আৰু জেগাই নাইকিয়া হৈছে। এই জানুৱাৰী মাহটো বহুত মানুহ হ'বগৈ। আজি একেবাৰে এই अरे कहना क्या चाहते हो? अबे जल्दी बोल, कल सुबह पनवेल निकलना। পুখুৰী বুলিয়ে ক'ব লাগিব এইটো, বিল আৰু ইয়াতে আছোঁ আমি। আৰু আজি পুৰা বটিং চলি আছে, চাব দেই।
আৰু এই প্লেচটো দেখিছে নহয়, এইটো হ'ল বগী ব্ৰিজৰ তলত, মানে ব্ৰিজৰ তললৈ আহিলে আপোনালোকে এই প্লেচটো দেখিব। ইয়াতে পূৰা বটিং চলি থাকে। মানে এই ৰেষ্টুৰেণ্ট এখন আছিলে যে, তেওঁলোকে অ'নাৰ চাগে, তেওঁলোকে মানে আৰু এইফালে আমাৰ কেশৱ দাই পূৰা জমাই আছে। মানে কি কৰিব আৰু, বয়সস্থ মানুহ এতিয়া, তেওঁৰ চেনেলটো এনেকৈয়ে জমনি কৰি ভিডিঅ'বিলাক দি থাকে, পূৰা ভাল হৈ চলি আছে। সেইকাৰণে কেশৱ দাৰ ভিডিঅ'বিলাকো চাব, তেওঁ জমাই আছে মেইনকৈ আৰু। নমস্কাৰ, ভাল লাগিল আজি পিকনিকটো, বিৰাট ভাল। আৰু এয়া হ'ল আমাৰ ভাইটি, এয়া হ'ল মিলন দা, এয়া হ'ল পূৰবী, পুৰা খাইছো। এয়া হ'ল কাবেৰী ভণ্টি, কেশৱ দা, মেঘনা, এয়া হ'ল ৰেখা বা ল'ৰা। আৰু এনেকৈ সকলোৱে খানা খোৱাত ব্যস্ত। আৰু এইফালে ৰান্ধনীয়ে বাঢ়ি আছে। भाई मजा आया। ইমান ধুনীয়া খানা, বহুত টেষ্টি আছে খানা। কাবেৰী বহুত ভাল লাগিলে, বহুত মজা ছোৱালী, সকলোৱে ছাপোৰ্ট কৰিব দেই, মোৰ ভণ্টি হয়। তো গাইছ, আমি বহুত ফূৰ্তি কৰিলোঁ আৰু মানে মাজতে ভিডিঅ' কৰা নহ'ল, কাৰণ আজি এই গান বাজি আছে, কপিৰাইট লাগিব, সেইকাৰণে দিগদাৰ হয় আৰু এতিয়া উপায় নাইকিয়া হৈছে। তাৰপিছতে আমি বহুতখিনি ভাত চাত খাই শেষ হ'ল আৰু এতিয়া আমি গোটেইখিনি এতিয়া অলপ ফূৰ্তি কৰিম, তাৰপিছত আমি ঘৰলৈ যাম। আপোনালোকে চাই যাব ভিডিঅ'টো। আৰু মেইন কথা কি আৰু, আমি ইমান দিনৰ পিছত যে সকলোৱে লগ খাইছোঁ, ইউটিউব ফেমিলি বুলি বহুত দিন কথা পাতি আছিলোঁ ইমানখিনি কৰিম বুলি। আপোনালোকে চাব ভিডিঅ'টো, আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব দেই। আৰু ভিডিঅ'টো পিছলৈ দি আছোঁ। এইফালে আমাৰ পূৰবী। নমস্কাৰ। সকলো ভিডিঅ'বিলাক চাব, জান্দা ভাগৰ। আৰু আমি আজি পিকনিক খালোঁ গোটেই ফেমিলিটো মিলি পিনি ইউটিউবৰ। খাই খুব ভাল লাগিলে, প্ৰথমবাৰ আহি গোটেইখিনি লগ খালোঁ, বিৰাটেই বেছি ভাল লাগিলে। আৰু নেক্সট টাইম আমি আৰু প্লেনিং কৰিম। লগ পাই জান্দা কেনেকুৱা লাগিলে? মোৰ বহুত ভাল লাগিলে। আৰু জান্দা ভিডিঅ'বিলাক চাব, সকলোৱে মৰম দিব, বিৰাট ভাল লাগিলে। আৰু এনেকৈ লগ পাই থাকিম। আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাই যাব, জান্দা ভিডিঅ'বিলাক চাব, মৰম দিব। বহুত বহুত ধন্যবাদ। আৰু ইংৰাজী নৱবৰ্ষ সকলোলৈকে বহুত বহুত শুভকামনা। থেংক ইউ। আৰু আমাৰ কেইজনমানে এতিয়া বট চলাবলৈ গ'ল। আৰু সকলোৰে মন যায় দিয়কচোন, এনেকৈ কিবা এটা পিকনিকত গ'লে ফূৰ্তি এটা কৰিবলৈ। আৰু এতিয়া আমাৰ ভাত চাত খাই শেষ হ'ল। এতিয়া আমাৰ পূৰা গ্ৰুপটো ডান্স চলিলে। আৰু ইয়াতে কিছুমান আছে, কিছুমান হয়তো ফুৰিবলৈও গৈছে। আৰু মেইন কথা, চবকে এটা এটাকৈ চিনাকি হ'লোঁ, কিন্তু মানে ভিডিঅ' কৰিবলৈ নহ'ল। আপোনালোকে বেয়া নাপাব, সকলোৰে লগতে ভিডিঅ' কৰিবলৈ মন আছিলে। আমার ভুল হচ্ছে, হ্যাঁ আমার ভুল হচ্ছে, ক্ষমা করে দেন। আৰু মানে টাইমো নহ'ল, আপোনালোকে গম পাইছে যে কেনেকুৱা কি হৈ গ'ল। আমাৰ মানে খেলি মেলি হোৱাৰ কাৰণে বহুতখিনি হ'লেও বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। আকৌ যে নেক্সট টাইম আমি আকৌ এনেকৈ থাকিম, লগ পাম, তাকে আশা কৰিছোঁ আৰু।
আৰু গাইজ 2025 চনৰ প্ৰথমটো ইউটিউব ফেমিলিৰ লগত পিকনিক খাই আজি ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।